মই কৈছো নাৰীক মহাৰাজা অপমান কৰিছে মই কৈছো তইতো জানো মোৰ ভণ্টিক মই কিমান ভাল পাওঁ মহাৰাজে এইটো কি কাম কৰিলে নিজৰ ভণ্টিক কলিয়া মহাৰাজ আজি মোৰ হাতত যাব কলিয়া মই কৈছো এৰি দে এগৰাকী নাৰীক সেইটো কৰে এগৰাকী নাৰীক ইমান কষ্ট দিয়ে যেন ককাকে কলিয়া আজি নিষ্ঠাৰ নাই মহাৰাজ এৰি দে বুলি কৈছো এৰি দে আৰে এৰি দে বুলি কৈছো ধৰাই নাই মহাৰাজা কি কয় একো কৰিব নোৱাৰিলেও কলিয়া মহাৰাজ কিয় ইমান আতাহ পাইছো মহাৰাজক মাৰিবলৈ যোৱা মানুহটো ইমান ভয়ত ঘূৰি আহিলি যে মই ইমান ভয় খোৱা নাই জাঠিপাত লৈ যাম মহাৰাজক একো কৰিব নোৱাৰিলেও কোঠাটো সন্মুখত গৈ সেয়া এটাকে কৰি তইতো জানো তই ইমান ভদি আজি তোক খং খোৱা কাৰণটো মোক তই ইমান খং খাই আছ এখন মহাৰাজৰ ঘৰত কেনেবাকে শুনিব লাগিলে ক্ষীৰচেপ কৰিব মই ভয় নকৰ নাৰীক অপমান কৰিলে মোক সহ্য নহয় তইতো জানো মোৰ ভণ্টিক মই কিমান ভাল পাওঁ জানো তইতো মোৰ ভণ্টিক জানো দুটালে যোৱা তাইক পঠিয়ালে আৰু যাব তাক মই কিমান মৰম কৰোঁ তইতো জানো এই দুখন হাতেৰে মোৰ ভণ্টিক মই বিয়া দিছো গাঁঠিৰ ধন ভাঙি তাইক বিয়া দিছো মাটি বেচি দিছো বেলেগৰ তাঁতি পাৰ হৈ ছাগলী চুৰ কৰি সেই ধনেৰে বিয়া দিছো ভনীয়কটো ভাল পাওঁ বিয়া দিছ লোকৰ ঘৰত ছাগলী চুৰ কৰি বিয়া খাইছ যে বিশ্বাস হোৱা নাই এতিয়াও দেখুৱাই দিব পাৰো দেখুৱাব নোৱাৰা জেগাত তাঁতি খোজ আছে কাৰণে দেখুওৱা নাই ইমান ভাল পাওঁ মহাৰাজেনো বাৰু ভনীয়েকক এইটো কৰিব লাগে নে বাৰু কচোন আৰু মোৰ ভণ্টি পলাই গৈছে আমাৰ ভণ্টিয়ে আকৌ সকলো ল'ৰাহে ভাল পায় তাইতো পলাই গুচি গ'ল মই খবৰটো পাইছো মই বেলেগ চিন্তা একো কৰা নাই ভণ্টিকো মই বিচৰা নাই যিটো খবৰ দিছে মই সুধিছো ল'ৰাটো শকত নে দুমাহৰ পাছত তাই কান্দি খবৰ দিছে বোলে দাদা মই ইয়াৰ লগত নেথাকো মই বোলো কিয় তাই কৈছে ই ক্ষীণাই গ'ল বোলো তই চাই গৈছিলি কৈছে ক্ষীণাই গ'ল দাদা তাই বহুমূত্ৰ ব্যাধিয়ে পালে ক্ষীণাই মই বোলো নেকান্দিবি মই ভণ্টিক বহুত ভাল পাওঁ আনি এইবাৰ একেবাৰে ক্ষীণ ল'ৰা এটাক দিছো ইমান মৰম লগা যোৱাইটো ইমান মৰম লগা আঁতৰৰ পৰা কামিহাত জিলিকি থাকে এবাৰ মাটিত পেলাই লৈ কামিহাত মই হাৰমনিয়ামো বজাইছো তাতকেও ডাঙৰ কথা এবাৰ আন্ধাৰ ৰাতি হবলা শুকান মাটিতে সি পৰিলে কামিহাই খটককে মাৰি ফিৰিঙতি ওলাই গৈছে মই বেয়া পাওঁ ভণ্টিক বেয়াকে কলে মহাৰাজক মই বেয়া পাইছো সদায় আছে নেকি মহাৰাজক আঁতৰাই ৰাখ মোৰ পৰা আজি যিটো ঘটনা হ'ল কাৰ গাটো মহাৰাজৰ কাৰ গাত আমাৰ দৈৱকী বাইদেউ গাটো নিজো মহাৰাজে কেতিয়া মাতিছে আমাৰ নঙলা মতে চুচুক চামাকে থকা দেখি মই মাতি আনিলো পত্ৰ এখন দিলে বোলে বিয়ালৈ যাবা তুমি নগলা বিয়া এখন বন্ধই হব মই বোলো হব তোক কোনে মাতিছিল মোক নিজে গৈ কইনাই নিমন্ত্ৰণ দিছে আমিতো শুনিছিলো তই বোলে আখৈ দিয়া কথাও আছিল হাত এখন ভাগিল গুণেহে দ্ৰৌপদী মোৰ ঘৰলৈ গৈ কৈছে কলিয়া তুমি কিন্তু বিয়ালৈ যাব লাগিব নিজৰ ভাই বুলি ভাবে যে 3 দিন আগতে মোক ইমান আনন্দ লাগিব ভাবচোন কিয়নো বেয়া বুলি কৈছ 3 দিন আগতে যিমান সময়ত মাতিলো তাৰ আগতে গৈ মই বিয়া ঘৰত উপস্থিত এই ঘৰত মই বোলো হাই কি কাম আছে মোক দিয়া মই ভাবিছো কি কাম আছে মোক দিয়া কৈছে মানুহে খোৱা চোৱা চেলেকা পাতলা পেলাই দে নিজৰ ভাইক বুলি ভাবে যে কাম একে চাই চিতিহে দিছে আৰু এতিয়া কাগজ আছে বুলিয়ে কওঁতে পহৰাটো দি থাকে আমাৰ দৈৱকী আই পেটটো কলা মিঠা বৰণীয়া
কেনেকে মিঠা বৰণীয়া হ'ব ইমান ধুনীয়া বগা ছোৱালী পেটটো একে কিছ কিছতে কলা হ'বনে এই কিবা বোলে মোহন দেখিবলৈ পাইছিলি এনেকুৱা কিবা এটা অঘটন ঘটিব বুলি এতিয়া সেই নাকান যে গাভাই অলপমান জমি থাকে সেই নহ'লে কোনো নেচালেহেঁতেন মোহনে চলিছে যদি মোহনৰ পাতটো কাট খাই জানো বালো ঠিক কথা কৈছে মোৰ যেতিয়া ডাঙৰ দাদা দীপক কাইদেউ ঢুকাইছিল ঢুকুৱা আগদিনা কুকুৰে চোতালত আহি ৰাউচি জুইছে নহয় বোলে দীপক দীপক চুপ চুপ তই কি সংকেত পালি ইয়াত কুকুৰে ৰাউচি যোৱা নাই কি হৈছে আইদেউৰ ঘৰত ছাগলীয়ে সংকেত দিছে কি সংকেত মহা সংকেত দিছে তোকো সংকেত দিছে ছাগলীয়ে মোকো দিছে তোকো অইনটো বাদ দে আমাৰ বহুতে ভিন্দকো ইংগিত দিছিল কেনেকে মানে ছাগলী আঁতৰ পৰা চিঞৰি আছে আমি কোনো শুনা নাই অকল মই লক্ষ্য কৰি আছো মই ব্যস্ত এপাক